ডেমনস্ট্রেশন মানে হৈছে এনেকৈ দেখাই দিয়া। এইটো আমি প্ৰনাউনৰ ক্লাছিফিকেশনতো পাইছিলো। তো ডেমনস্ট্ৰেট কৰা মানে হৈছে এনেকৈ দেখুৱাই দিয়া বা ফিংগাৰিং কৰা। ওকে, কিছুমান এডজেক্টিভ আছে যে এডজেক্টিভ বিলাকে নাউন বা প্ৰনাউনক জাস্ট এনেকৈ দেখাই দিয়ে বা ফিংগাৰিং কৰি দিয়ে। এই ওয়ার্ডবোৰে হৈছে ডেমনস্ট্রেটিভ এডজেক্টিভ। সাপোজ এক্সাম্পল লৈছো, দ্যাট পেন ইজ ৰেড। দ্যাট পেন ইজ ৰেড। ওকে, হৌ কলমটো ৰঙা। তো ইয়াত পেনটো হৈছে নাউন। তো নাউনৰ আগত কিন্তু আকৌ প্ৰনাউন বহিব নোৱাৰে। ওকে, যেহেতু সাবজেক্ট আমাৰ হয় নাউন বা প্ৰনাউন হ'ব, বা নাউন আৰু প্ৰনাউন একেলগে হ'ব। ওকে, নাউন আৰু প্ৰনাউন একেলগে হ'বলৈ হলে কোনো এটা কনজাংশন লাগিব বা কমা লাগিব, এন্ড বাট এনেকুৱা কিবা এটা লাগিব। ওকে, নাউন আৰু প্ৰনাউন একে লেঠাৰিয়ে একেলগে উইদাউট কমা কলন, উইদাউট কোনো মানে কনজাংশন এন্ড বাট ইত্যাদি নোহোৱাকৈ হ'ব নোৱাৰে। এই কথাটো মনত ৰাখিবা। তো দ্যাট পেন ইজ ৰেড, ইয়াত পেনটো যে এটা নাম বা নেমিং ওয়ার্ড, এইটো তো নাউন খাটাং। পেনটোক দেখাই দিছে কি দ্যাটে, ওই হৌ কলমটো, হৌ পেনটো হয়। ওকে, গতিকে এই দ্যাটটো হ'ব ডেমনস্ট্রেটিভ এডজেক্টিভ, কারণ পেনটোৰ অৱস্থান বুজাবলৈ এই দ্যাট ব্যৱহাৰ হৈছে। আৰু কোনো নাউন বা প্ৰনাউনৰ অৱস্থা, পৰিমাণ, স্থান বা মাত্ৰা ইত্যাদি বুজোৱাৰ ক্ষেত্ৰত যিবিলাক ওয়ার্ড ইউজ হয়, দিজ আৰ কল্ড এডজেক্টিভস। ওকে, আৰু দ্যাটটোৱে জাস্ট পেনটো কেনেকৈ ফিংগাৰ কৰি দেখুৱাইছে, মানে সেই পেনটোৰ অৱস্থানৰ বিষয়ে কথাটো কৈছে। গতিকে দ্যাটটো হৈছে এটা এডজেক্টিভ। আৰু দ্যাট পেন এনেকৈ ফিংগারিং কৰাৰ কাৰণে এইটো হৈছে ডেমনস্ট্রেট কৰা বা ডেমনস্ট্রেটিভ এডজেক্টিভ। ওকে, দিস পেন্সিল ইজ বেটার, এইটো এনেকৈ দেখুৱাইছে এই কলমটো হৈছে ভাল। ওকে, এই কলমটো ভাল। ইয়াত দুটা বা তিনিটা কলম আছে, তাৰ ভিতৰত এইটো ভাল। এইটো দেখুৱাৰ ক্ষেত্ৰত এই দিসটো ব্যৱহাৰ হৈছে। পেন্সিলটো হৈছে নাউন আৰু পেন্সিলৰ অৱস্থান বুজাইছে দিসটোৰে, এই কলমটো বা এই পেন্সিলটো। ওকে, গতিকে দিসটো হ'ব এটা ডেমনস্ট্রেটিভ এডজেক্টিভ। ওকে, তো ইয়াত কনফিউজিং ওয়ার্ডটো হৈছে ডেমনস্ট্রেটিভ প্রোনাউন অলরেডি আমি পড়ি আহিছো, আর এই ডেমনস্ট্রেটিভ প্রোনাউন বিলাক কিন্তু সেম এই ওয়ার্ডেই হয়। দ্যাট, দিস, দোজ, দিস এইবিলাক ওয়ার্ডেই আছিল। ওকে, তো ডেমনস্ট্রেটিভ এডজেক্টিভ আৰু কি কি হ'ব পাৰে? দ্যাট হল, দিস হল, ইয়াৰ বহুবচন দিস, দ্যাটৰ বহুবচন দোজ, এইবিলাক হ'ব পাৰে। ওকে, এই ওয়ার্ড বিলাকে আমি জাস্ট পাই আহিছিলো ডেমনস্ট্রেটিভ প্রোনাউন বুলি। তো ইয়াত তো লাগি গল লেঠা এটা ডেমনস্ট্রেটিভ প্রোনাউন আৰু ডেমনস্ট্রেটিভ এডজেক্টিভ, এই ওয়ার্ড বিলাক যেহেতু সিমিলার ওয়ার্ড, কিন্তু নেম বা স্থান ভেদে ইহঁতৰ নামটো বেলেগ কিয় হৈ আছে। তো তাৰ কাৰণে নেক্সট আমি ভিডিও বিলাকত আৰু বিতং আলোচনা কৰিবলৈ ট্ৰাই কৰিম। চোৱা, এটা সিম্পল এক্সাম্পল লৈছো তোমালোকৰ মনৰ এই দ্বিধা দ্বন্দ্বটো জাস্ট আঁতৰোৱাৰ কাৰণে। দ্যাট ইজ এ পেন, দ্যাট পেন ইজ গুড। দ্যাট ইজ এ পেন, ইয়াত দ্যাট ইজ সাবজেক্ট, আৰু এই দ্যাটৰ পিছত আৰু কোনো ধৰণৰ নাউন নাই। দ্যাটটো জাস্ট নিজেই মানে এক্টৰ হিচাপে ইয়াত থিয় দিছে। হি ইজ নট ভিলেন, হি ইজ দ্য মেইন এক্টৰ। কিন্তু ইয়াত চোৱা, দ্যাট পেন ইজ গুড, ইয়াতো দ্যাট ফাৰ্ষ্টতে বহিছে, বাট জাস্ট আফটাৰ দ্যাট এটা নাউন আহি গৈছে। ইয়াত কোনো ধৰণৰ নাউন বা প্ৰনাউন নাই। জাস্ট দ্যাটৰ পিছত যেহেতু পেন আহি গৈছে বা এটা নাউন আহি গৈছে, নাউন ইজ দ্য মেইন এক্টৰ হিয়াৰ। আৰু ই এক্টৰৰ লগত যি থাকে চামচা বুলি ক'ব পাৰি। ওকে, এই দ্যাটটো হৈছে চামচা ইয়াত। আৰু চামচাৰ কাম কি? ইয়াত পথ প্ৰদৰ্শন কৰা। তো দ্যাটটোৱে পেনৰ এনেকে ফিংগাৰিং কৰি দিছে পেনক, যে পেনটো ইয়াত হয়, পেনৰ লোকেশনটো জাস্ট লোকেট কৰিছে। ওকে, গতিকে নাউন বা প্ৰনাউনৰ ই কৰি আছে ডেমনস্ট্রেশন, বা নাউন বা প্ৰনাউনৰ অৱস্থা, পৰিমাণ ইত্যাদি বৰ্ণনা কৰি আছে এই দ্যাটে। সেইকাৰণে ই হল এডজেক্টিভ, আৰু কি এডজেক্টিভ? এইটো হ'ব ডেমনস্ট্রেটিভ এডজেক্টিভ। কিন্তু উপৰৰ দ্যাটটো ই কোনো নাউন বা প্ৰনাউনক এনেকৈ ডেমনস্ট্রেট কৰা নাই, ই নিজেই কৈ আছে দ্যাট ইজ এ পেন। এই দ্যাটটো ইয়াত ব্যৱহাৰ হৈছে জাস্ট এজ এ সাবজেক্ট। গতিকে ইও ডেমনস্ট্রেট কৰি আছে, কিন্তু ইয়াৰ পিছত কোনো ধৰণৰ বেলেগ নাউন ওয়ার্ড নাই। দ্যাটস ওয়াই এইটো হ'ব ডেমনস্ট্রেটিভ প্রোনাউন।